নমস্কাৰ বন্ধু বান্ধৱীসকল কুইন কৃষ্ণা দাসৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এঠাইলৈ ওলাই আহিছোঁ, ৰাস্তাৰ মাজৰ পৰাই আপোনালোকক ৱেলকাম জনালোঁ। তো ক'ত যাওঁ কি কৰোঁ সেইবোৰ দেখাই আছোঁ। মোৰ লগৰ মানে ভণ্টি এগৰাকী আৰু লগৰ বুলিয়ে কৈছোঁ, ভণ্টি এগৰাকীৰ লগত আহিছোঁ, চিনাকি কৰাই দিওঁ ৰ'ব। এয়া ভণ্টি হয়, তাইৰ মানে স্কুটিখনত আহিছোঁ আৰু এইখন এয়া স্কুটিত আহিছোঁ তাইৰ লগত। তাৰপিছত গৈ আছোঁ সৰ্থেবাৰীলৈকে গৈ আছোঁ কিবা এটা কামত, আৰু সেইকাৰণে অকণমান বোলো আপোনালোককো দেখাই দিওঁ ক'ত গৈছোঁ, গাঁৱত আহি পেলাই কি কৰিছোঁ। তো চাই যাব শেষলৈকে ভিডিঅ'টো। এয়া গৈ আছোঁ স্কুটিৰে, এয়া ফ্ৰেণ্ডৰ লগত, মানে ফ্ৰেণ্ড বুলিয়ে ক'লোঁ আৰু ভণ্টি হয়, ফ্ৰেণ্ড টাইপে হৈ গৈছে। যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব সৰ্থেবাৰীৰ মেইন ৰাস্তাৰ আছোঁ মই, আৰু এই চাৰিওফালে পথাৰ দেখিছেনে, ধাননি পথাৰ পূৰা হালধীয়া হৈ আছে, আৰু ইপিনেও পথাৰ, এইপিনে পথাৰ দেখিছেনে। মই গৈছিলোঁ যে অকণমান বেংকৰ কাম আছিলে, তো গৈছিলোঁ এয়া ভণ্টিজনীৰ লগত। এনেকৈ সেইখন ভণ্টিজনীৰ স্কুটি হয়, একবাৰ ভণ্টিজনীৰ স্কুটিখন মই দেখাই দিওঁ ৰ'ব কেনেকুৱা। এয়া চাওক ভণ্টিজনীৰ স্কুটিখন দেখিছেনে। স্কুটিটো বাৰু আপোনালোকে সকলোৱে দেখিছে, কিন্তু এইখন অকণমান বিশেষ আৰু বেলেগ ধৰণৰ। মই গোটেইখিনি দেখাই দিছোঁ বাৰু, এয়া চাওকচোন এইখন, আৰু কি বিশেষ মই কৈ আছোঁ বাৰু। জাষ্ট মই আপোনালোকক প্ৰথমতে এইখন স্কুটিখন দেখাই দিছোঁ, এইখন স্কুটিখন। আৰু স্কুটিখনৰ কি বিশেষ, কি স্কুটি, আপোনালোকেতো সকলোৰে স্কুটি আছে বা দেখিছে, আৰু কেনেকৈ কি চলে ভণ্টিজনীয়ে ক'ব ৰ'ব, কৈ দিছোঁ, কৈ দিয়া। পেট্ৰল ভৰাব নালাগে, চাৰ্জ দিব লাগে, চাৰ্জিং মানে ইলেক্ট্ৰনিক চাৰ্জত গৈ থাকে, তেনেকুৱা আৰু চাৰ্জ দিব লাগে। আপোনালোকেও কিনি ল'ব এনেকুৱা, অকল চাৰ্জ দিলেই হ'ল, কাৰেণ্টত চাৰ্জিং হয় স্কুটিখন। আৰু পেট্ৰলৰ ইমানে দাম বাঢ়িছে, তো আপোনালোকে এনেকুৱা কিনি ল'ব সকলোৱে, বিৰাট আৰাম, আৰু বহিও আৰাম আছে, তো কিনি ল'ব। ইয়াৰ মাজতে মই এই স্কুটিখন দেখাব বিচাৰিছোঁ। এয়া এখন স্কুটিখন, আৰু ইয়াতে এনেকৈ মানে কেবুল তাঁৰ আৰু কাৰেণ্টত এনেকৈ তাঁৰডাল ইয়াতে স্কুটিত লগাই দিয়া হ'ল, তাৰপিছত ক'ত লগাই দেখাই আছোঁ। এয়া স্কুটিখনৰ যিটো চাৰ্জিঙৰ এয়া বক্স হয়, আৰু এই চাৰ্জিঙৰ এইটো, আৰু এডাল তাঁৰ স্কুটিত লগোৱা আছে, আৰু আনডাল ছুইচ বৰ্ডত এনেকৈ লগোৱা থাকে। আৰু এনেকৈ এয়া দেখাই দিছোঁনে, স্কুটিখনত এনেকৈ লাগি আছে এডাল তাঁৰ, আৰু আনডাল তাঁৰ ছুইচ বৰ্ডত এনেকৈ ইয়াত লগাই পেলাই কানেকশ্যন কৰি এনেকৈ এয়া দেখিছেনে, এয়া এনেকৈ যায় ছুইচ বৰ্ডৰ প্লাগত লাগি আছে। ইয়াৰ মাজতে আপোনালোকক মই স্কুটিখনৰ চাৰ্জ কেনেকৈ দিয়ে সেইটো দেখাই দিলোঁ, আৰু এতিয়া ব'লক আকৌ যাত্ৰা আৰম্ভ কৰোঁ। সৰ্থেবাৰী মেইন ৰাস্তাৰে, কি সুন্দৰ ৰাস্তা, আৰু দুইপিনে পথাৰ, মজাকৈ গৈ আছোঁ। ৰ'বা মইনা লাহে লাহে চল বাপ্পাও, কি জোৰত যায় হে মইনাটোই, ইমান জোৰ পেলে মাৰিব, ভয়ে লাগছি মোৰ, মইতো নাজনোৱে চলবা, পেলে মাৰে নেকি মোক, কিবাকৈ আইছোঁ দক আৰু ভয়ে ভয়ে, বাপ্পাও লাহে লাহে য মইনা, পেলে মাৰবা মোক এতিয়া। এইখন জলপৰি ধাবা, ফ্ৰেণ্ডজনীৰ লগত মই ইপিনে দি এতিয়া আহিছোঁ, আৰু ইপিনে অকণমান ফুৰিবৰ কাৰণে দেখাই দিলোঁ আপোনালোকক এইখন জলপৰি ধাবা। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইখন জলপৰি ধাবা, এয়া চাওক ডিম্পু দাও আহিছিলে ইয়ালৈকে, মই একবাৰ দেখাই দিলোঁ। ফ্ৰেণ্ডছ, আজি আকৌ নেক্সট ডে হয়, যোৱাকালিৰ যি অকণমান বজাৰ যোৱা ভিডিঅ' দেখাইছিলোঁ, তো আজি আকৌ নেক্সট ডে কৰিলোঁ মই। আজি মানে হেৰি কৰিব, আমাৰ টেংকি বনাইছে বাথৰুমৰ কাৰণে, আৰু বাথৰুমৰ টেংকিত মানে ছাদ দিব, তো দেখাওঁ ৰ'ব। এয়া মই গৈ আছোঁ ৰ'ব, আমাৰ প্ৰিণ্টৰ, এয়া দেখিছেনে প্ৰিণ্টৰ, সেয়া ওপৰেদি হালি হালি যাব লাগিব, এইবিলাক লিংক তাঁৰবিলাক আছে যে, দেখাই আছোঁ ৰ'ব আপোনালোকক। এয়া আমাৰ ঘৰৰ প্ৰিণ্টৰ, সেইবিলাক চাৰিওফালে আজি মানে বাথৰুমৰ এই ওপৰত ছাদ দিব, টেংকিৰ মানে
আৰু টেংকিৰ ওপৰতো ছাদ দিব আৰু 3খন ছাদ হ'ব মানে বাথৰুমতো ছাদ থাকিব আৰু তাৰে ওপৰত আকৌ এখন ছাদ থাকিব 2টা টেংকিৰ কাৰণে তো 3খনে ছাদ হ'ব অকণমান দেখাই দিওঁ ৰ'বক আপোনালোকক এতিয়া এইটো এইখন মানে ছাদ দিব আৰু বেছি নহয় সৰু ছাদ আৰু সেইখন এইবিলাক মানে এইবিলাক আৰু ইহঁতে এইবিলাক বনালে আৰু ৰডবোৰ এনেকৈ সেই কৰি দিছে ঢালাইটো কৰা নাই এতিয়া ঢালাইটো কৰিব এয়া দেখিছেনে সেইখন এয়া ছাদখন সৰু ছাদ হয় টেংকিৰ ঢালাইটো কৰা নে কৰিব আৰু আজিও ভাত তাত ইহঁতক মানে মিস্ত্ৰীক ভাত তাত আৰু খুৱাম বুলি ভাবিছোঁ অকণমান যিহেতু ছাদ ঢালাই সৰু হ'লেও ছাদ ঢালাইটো তো অলপ কষ্টও হৈছে সিহঁতৰ সেইকাৰণে আৰু এনেই নিৰামিষ দালি ভাত তেনেকৈ অকণমান বনাই আছোঁ আৰু ৰেডি কৰি আছোঁ সেই দেখাই দিম আপোনালোকক দেখিছেনে এইবিলাকত উঠি আছোঁ মই এনেকৈ এইবিলাক পিছপিনে এইবিলাক লিংটাৰবোৰ আছে মাটি পেলাব আছে আমাৰ ৰুমৰ ঘৰত মাটিটো মানে পেলোৱা নাই আৰু পেলাম মাটি এতিয়া এইকেইদিন মানে যিহেতু ধান কাটিহে আছে তো ধান কাটা হোৱা নাই ন সেইকাৰণে মানে মাটিটো আনিব পৰা নাই ধান চান কাটা হ'লে আৰু মাটিটো আনিম সেয়া দেখিছেনে সেয়া এইখিনিত মই আছোঁ আৰু সিপিনেতো গমেই পাইছে টেংকিত কাম চলি আছে তো দেখাইছোঁ আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো আপোনালোকে এয়া ফ্ৰেণ্ডছ দেখিছেনে এয়া আমাৰ ছাদখন এনেকৈ বনাই আছে এতিয়া মছলাবোৰ ঢালি আছে এনেকৈ তো এই টেংকিৰ মানে এইখন ছাদ হয় আৰু টেংকিটোৱে আমাৰ ইমান দীঘল দেখিছেনে কিমান ডাঙৰ টেংকি হৈছে আৰু ওখটো বহুত ওখ হৈছে মানে বহুত বছৰলৈকে মানে আৰু চিন্তা নাই আৰু তো এনেকৈ ইয়াতে মানে 2টা বাথৰুমো বনাব পৰা যাব আমি ঘৰৰ নিজাকৈ এটা বনাম ইয়াতে আমাৰ কাৰণে আৰু এটা ছাইডত বাহিৰা মানুহ মানে আহিলে যোৱাকৈ এটা বনাম বৰ্তমান এতিয়া আমি আমাৰটো বনাম আৰু তো এনেকৈ ইহঁতে কামখিনি কৰি আছে ধুনীয়াকৈ ফ্ৰেণ্ডছ আমাৰ ভাত চাত খোৱা লোৱা হৈ গ'ল আপোনালোকক দেখুওৱা নহ'ল আৰু মিস্ত্ৰীকো আজি খোৱালোঁ আৰু মামী আহিছিল আমাৰ এয়া মাজু মামী হাই বুলি কৈ দিয়ক একবাৰ হাই মামীয়ে লাজ কৰিছে এয়া মাজু মামী আহিছিল মামীকো মাতিছিলোঁ আৰু অলপমান আজি এনে তো খোৱা লোৱা হৈ গ'ল আৰু এতিয়া এনেই আছোঁ আমি তো চাই থাকিব আৰু ভিডিঅ'টো কি দেখাওঁ কি নেদেখাওঁ ফ্ৰেণ্ডছ আজি আকৌ নেক্সট ডে হয় এখন মানে গাড়ী দেখাম হা আপোনালোকক ফ্ৰেণ্ডছ এখন মই আপোনালোকক অদ্ভুত গাড়ী দেখাই আছোঁ ৰ'বক আপোনালোকে হয়তো ক'তো দেখা নাই কিছুমানে দেখিছে কিন্তু গুৱাহাটীতো কিছুমান চাগে দেখা নাই দেখাওঁ ৰ'ব কি গাড়ী কি কৰে ধান মানে বন্ধা এখন মৰা গাড়ী হয় দেখাই দি আছোঁ এইখন গাড়ীখন অদ্ভুত গাড়ীখন দেখিছেনে আপোনালোকে ইয়াতে মানে জপাই থোৱা আছে আৰু সিপিনে ইয়াৰে মানে ধানৰ মুঠিবিলাক সোমাই দিয়ে সিপিনেদি এই ওপৰেদি খেৰৰ এইবিলাক ওলাই আহে খেৰবোৰ আৰু এনেকৈ মানে ধানবোৰ ওলাই আহে চাওক গাড়ীখন কোনোবাই দেখা নাই যদি মই দেখাই দিলোঁ এইখন গাড়ী অকণমান ফ'কাছ কৰি দিছোঁ এইখন গাড়ীখন মানে আৰু এইখিনিৰে মানে ধানবিলাক এনেকৈ ওলাই আহে আজিকালি মৰা ছিষ্টেম দেখিছেনে কিমান ইজি ট্ৰেক্টৰত এনেকৈ গাড়ীখন লগাই দিছে মই একবাৰ দেখাই দিলোঁ আপোনালোকক এইখন বঢ়িয়া ইজি উপায় ইমান কষ্ট কৰি থকা দৰকাৰ নাই এইখনেৰে পূৰা ফ্ৰেণ্ডছ আজি আৰু ইয়াৰ পৰা যাব ওলাইছোঁ তো এইটো ঘৰ এৰি এতিয়া গুৱাহাটীত যাওঁ আমি তো বাই ঘৰ বেয়াও লাগিছে তথাপিও আৰু যাওঁ আকৌ আহিম তো গাড়ীত বহোঁ এতিয়া গাড়ীত বহোঁ মই এতিয়া যাওঁ আৰু আজি পাই নাই তাত এই টোপলাইবিলাক আছে বস্তা বেগ আছে কিবা কিবি বহুত বস্তু ভৰাই লোৱা গৈছে তো এতিয়া আমি যাওঁ এয়া ফ্ৰেণ্ডছ আমি ডিচেম্বৰৰ 5 তাৰিখে গুৱাহাটী গুচি আহিলোঁ আৰু পথাৰৰ মাজতে মই ভিডিঅ'টো আজি শেষ কৰিম বুলি ভাবিছোঁ তো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব হা বাই